আপুনি ৰাতিপুৱা শুই উঠি বিছনাৰ পৰা ভৰিখন পকাত থোৱাৰ লগে লগে আপোনাৰ গৰুৱাত এটা বহুত বেছি শাৰ্প পেইনৰ সেন্সেশন ফিল হয় নেকি নহলে বা আপুনি যেতিয়া অকমান সময় থিয় হৈ আছে আপোনাৰ গৰুৱাটো বিষাবলৈ লয় নেকি এয়া ক্যালকেনিয়াম স্পাৰৰ লক্ষণ হ'ব পাৰে আৰু ক্যালকেনিয়াম স্পাৰ মানে হিল স্পাৰ এটো কিয় হয় আৰু ইয়াৰ ঘৰুৱা ট্ৰিটমেন্ট কি এই সকলোবোৰ আজি মই এই ভিডিওটোত সহজভাৱে বুজাই দিম আপুনি ভিডিওটো শেষলৈকে চাব ক্যালকেনিয়াম স্পাৰ বা হিল স্পাৰ ক্যালকেনিয়াম মানে আমাৰ ভৰিৰ গৰুৱাত এটা বন থাকে ইয়াক আমি হিল বন বুলিও জানো এই হিল বনক আমি ক্যালকেনিয়াম বন বুলি কওঁ মেডিকেলৰ ল্যাঙ্গুৱেজত সো ক্যালকেনিয়াম বনডালৰ পৰা বহুত এনেকে মাংসপেশী লাগি থাকে আৰু সেই মাংসপেশীবিলাক আমি যেতিয়া দিনৰ দিনটো থিয় হৈ থাকো বা আপুনি ধৰক কামৰ বাবে আপুনি ৰানিং কৰিব লগা হয় বা আপুনি খেলুৱৈ আপুনি ৰানিং কৰে আপুনি জাম্পিং কৰে বা আপুনি কামৰ বাবে বহুত বেছি খোজ কাঢ়িব লগা হয় আপোনাৰ যেতিয়া তেনুকা হয় আপুনি গৰুৱাত থকা বনডাল মানে ক্যালকেনিয়াম বন যিডাল আছে সেই বনডালত লাগি থকা মাংসপেশীবিলাকে ক্যালকেনিয়াম বনডালক এনেকে টানিব ধৰে আৰু এনেকে টানুতে সময় যেতিয়া বাগৰি যাই থাকে সেই মাংসপেশীবিলাকে টানি ক্যালকেনিয়াম বনডালক লাহে লাহে ভাঙিব ধৰে আৰু ভাঙোতে সেই ক্যালকেনিয়াম বনডালৰ পৰা শেষত অকমান এনেকে বনি গ্ৰোথ দেখা যায় মানে অকমান এনেকে হাড় বাঢ়ি অহা দেখা যায় আৰু ইয়াকে ক্যালকেনিয়াম স্পাৰ বুলি কোৱা হয় আৰু আপোনাৰ যেতিয়া ভৰিৰ গৰুহাত অকমান এনেকে আপোনাৰ হাড় বাঢ়ি আহিব আপুনি যেতিয়া ভৰিখন পকাত থব বা আপুনি ভৰিৰ আঙুলিবোৰ এনেকে কুচাই দিব আপোনাৰ সেই মাংসখিনি যায় সেই ক্যালকেনিয়াম স্পাৰডালত লাগিব আৰু তাৰ বাবে আপোনাৰ বহুত বেছি পেইন অনুভৱ হ'ব আপুনি যেতিয়া ৰাতিপুৱা শুই উঠে ভৰিখন পকাত থয় বিষ হ'ব পাৰে আপুনি যদি অকমান সময় থিয় হৈ আছে তাৰ বাবে বিষ হ'ব পাৰে আৰু আন বিভিন্ন ধৰণৰ বেলেগ সিম্পটমছে দেখা দিব পাৰে এই ক্যালকেনিয়াম স্পাৰটো আপুনি যেতিয়া আপোনাৰ ভৰিখনক লাহে লাহে ৰেষ্ট দিব ধৰে আপোনাৰ ভৰিখনক আপুনি ৰেষ্ট দি হিল হ'বৰ বাবে সময় দিয়ে নিজে ঠিক হৈ যোৱা দেখা যায় কিন্তু আমাৰ কি হয় আমি যেতিয়া কামত সোমাও আমি নিজকে ৰেষ্ট দিব সময় নাপাওঁ হয়নে হেহে এই ক্যালকেনিয়াম স্পাৰটো দিনৰ দিনে বাঢ়ি যায় আৰু শেষত আপুনি অপাৰেচন কৰিব লগা হয় আপুনি যাতে ঘৰতে থাকি অপাৰেচন নকৰাকৈ আপোনাৰ ক্যালকেনিয়াম স্পাৰ সমস্যাটো ঠিক কৰিব পাৰে তাৰ বাবে মই আজি এইটো ভিডিও বনাইছো আপুনি যদি ক্যালকেনিয়াম স্পাৰৰ সমস্যাত ভুগি আছে তেনেহলে মোৰ লগত এই এক্সাৰসাইজ কেইটা কৰক আপুনি দেখিব আপোনাৰ ক্যালকেনিয়াম স্পাৰৰ সমস্যা লাহে লাহে নাইকিয়া হৈ গৈছে প্ৰথম এক্সাৰসাইজটোৰ বাবে আপুনি এনেকুৱা এটা প্লাষ্টিকৰ বটল বা যিকোনো বটল এটা লৈ ল'ব আৰু লৈ আপুনি প্লাষ্টিকৰ বটলটো পকাত থব আৰু পকাত থৈ আপুনি আপোনাৰ ভৰিখন সেই বটলটোৰ ওপৰত থব বটলটোৰ ওপৰত এনেকে থৈ আপুনি আপোনাৰ ভৰিখন এনেকে ফ্ৰন্ট টু বেক এনেকে স্লাইড কৰিব এনেকে আপুনি স্লাইড কৰিলে আপোনাৰ ভৰিৰ পতাখনৰ তলত আপুনি এটা ষ্ট্ৰেচ অনুভৱ কৰিব আৰু আপোনাৰ ভৰিৰ পতাখনত এটা স্মুথ মাসাজৰ দৰে অনুভৱ কৰিব যেতিয়া আপুনি এটো কৰে আপোনাৰ ভৰিৰ পতাত মাংসপেশীবিলাকে ৰিলেক্স ফিল কৰে আৰু আপোনাৰ প্লান্টাৰ ফেশিয়া বা আপোনাৰ ভৰিৰ গৰুহাটোক যিবিলাক মাসলে টানি আছিলে সেইবিলাকে টানি থকা লাহে লাহে কম হৈ যায় আৰু আপোনাৰ ভৰিৰ গৰুহাৰ বিষটো লাহে লাহে আৰাম পাব ধৰে আপুনি ব্যায়ামটো এনেকৈ ফ্ৰন্ট টু বেক স্লাইড কৰি 2 পৰা 3 মিনিট সময় ৰিপিট কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি ওয়াল এখনৰ সন্মুখত এনেকৈ থিয় হৈ ল'ব থিয় হৈ লৈ আপুনি আপোনাৰ এখন ভৰি আগত ৰাখিব আনখন ভৰি পিছত ৰাখিব তাৰ পিছত আগত থকা ভৰিখন লাহে লাহে ওয়ালখনত আপুনি লগাই দিব আৰু পজিশনটো এনেকে 10 সেকেন্ড ধৰি ৰাখিব 3 নম্বৰটো হ'ল এটা মাসাজ টেকনিক মাসাজটো কৰাৰ বাবে আপুনি আপোনাৰ ভৰিৰ পতাখন আপোনাৰ আঁঠুৰ ওপৰত খুব সুন্দৰভাৱে থৈ ল'ব তাৰ পিছত আপোনাৰ দুইখন হাত ব্যৱহাৰ কৰি আপুনি ফ্ৰন্ট টু বেক বুঢ়া আঙুলিৰে আপোনাৰ ভৰিৰ পতাখন খুব সুন্দৰভাৱে মাসাজ কৰিব আৰু তাৰ পিছত আপোনাৰ ভৰিৰ এইখিনি জায়গা ভৰিৰ পতাৰ এইখিনি ঠাইত আপুনি লাহে লাহে আঙুলিৰে মাসাজ কৰিব বুঢ়া আঙুলিটোৰে আপুনি এনেকৈ 3 পৰা 4 মিনিট মাসাজ কৰিব আৰু আপুনি দেখিব আপোনাৰ ভৰিৰ পতাখন একেবাৰে ৰিলেক্স হৈ গৈছে আৰু শেষত মই এটা আপোনালোকক খুব সহজ আৰু বহুত বেছি ইফেক্টিভ টিপস দিব বিচাৰিছো টিপসটো হ'ল আপুনি যেতিয়া খোজ কাঢ়ে বা বহুত দূৰ আপোনাৰ খোজ কাঢ়িব লগা থাকে আপুনি আপোনাৰ জোতা বা স্যান্ডেলৰ এটা ইনসোল লগাই লব ইনসোল মানে কি হয় আপোনাৰ ভৰিৰ গৰুহাত লগাব পৰাকে এটা এক্সট্ৰা সোল কিনিব পায়
সেই সোলটো আপুনি যিকোনো অনলাইনত বা আপুনি যিকোনো ফাৰ্মাসীত পাই যাব সেই ইনসোল ব্যৱহাৰ কৰি যদি আপুনি খোজ কাঢ়ে আপোনাৰ গৰুৱাটোই কম প্ৰেছাৰ পায় তাৰ ফলত আপোনাৰ গৰুৱাৰ বিষ লাহে লাহে কম হৈ আহা দেখা দিয়ে ভিডিওটোত দেখুৱা এক্সাৰসাইজ কেইটা লগতে মাসাজ টেকনিক আৰু মই ভিডিওটোত দিয়া টিপস কেইটা যদি আপুনি ব্যৱহাৰ কৰে আপুনি দেখিব আপোনাৰ ক্যালকেনিয়াম স্পাৰ মানে হিল স্পাৰৰ সমস্যা লাহে লাহে নাইকিয়া হৈ গৈছে আপুনি ক্যালকেনিয়াম স্পাৰ বা হিল স্পাৰৰ সমস্যাত ভুগি আছে নেকি কমেন্ট কৰি জনাবচোন থ্যাংক ইউ